আমাৰ প্ৰয়োজনীয় সকলোবিলাক এপ্লিকেশ্যন গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি থাকোঁ বাট প্ৰিমিয়াম ভাৰ্চন এপ্লিকেশ্যনবিলাক প্লে ষ্টৰৰ পৰা ডাউনলোড নকৰি ৱেবছাইটৰ পৰাহে ডাউনলোড কৰোঁ কিয়নো প্লে ষ্টৰৰ পৰা এপ্লিকেশ্যনটো ডাউনলোড কৰিলে পাৰ্চেছ কৰিব লাগে কিন্তু ৱেবছাইটৰ পৰা আমি ফ্ৰীত পাই আছোঁ চ' দুয়োটা কম্পেৰিজন কৰি চালে ৱেবছাইটটো বেছি প্ৰিফাৰেবল হয় কিন্তু সাৱধান ৱেবছাইটৰ পৰা এপ্লিকেশ্যনবিলাক ডাউনলোড কৰাৰ সময়ত ভালদৰে চাই ল'ব এপ্লিকেশ্যনৰ নামত ভাইৰাছহে সোমাই দিয়ে এনেকুৱা এটা ঘটনা মোৰ লগত হৈছে চ' মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যোৱাকালি মই গুগল প্লে ষ্টৰত এটা এপ্লিকেশ্যন চাইছিলোঁ এপ্লিকেশ্যনটোৰ নাম হৈছে ছেটিংছ এডিটৰ প্ৰ' ভাবিছোঁ মই এই প্ৰিমিয়াম ভাৰ্চন এপ্লিকেশ্যনটো ৱেবছাইটৰ পৰা ডাউনলোড কৰিম মই যেতিয়া ৱেবছাইটত এপ্লিকেশ্যনটো চাৰ্চ কৰিছোঁ চাৰ্চ কৰাৰ পিছত ডাউনলোড হৈছে ডাউনলোড হোৱাৰ সময়ত যেতিয়া মই ইনষ্টল কৰিব গৈছোঁ তাৰপিছত কিন্তু এপ্লিকেশ্যন হৈ থকা নাই মই আপোনালোকক জাষ্ট দেখাই আছোঁ আপুনি অলপ মনোযোগ সহকাৰে ভিডিঅ'টো চাওক হয়তো আপোনাৰ লগতো এনেকুৱা হ'ব পাৰে এইটো আপোনালোকে চাব পাৰিছে এইটো এপ্লিকেশ্যন ডাউনলোড হৈছে মোক দেখাইছে যে এপ্লিকেশ্যনটো হ'ব ছেটিংছ এডিটৰ প্ৰ' বুলি কিন্তু মই সেইমতে এপ্লিকেশ্যনটো ডাউনলোড কৰিলোঁ ডাউনলোড কৰাৰ পিছত এটা ভাইৰাছহে ডাউনলোড হৈছে আপোনালোকে চাব পাৰিছে এইটো মই মাউচৰ কাৰ্চাৰটো ঘূৰাই আছোঁ ইয়াত কিন্তু কোনো ধৰণৰ লগো অহা নাই জাষ্ট এপিকে লিখা আছে এইটো যদি মই ইনষ্টল কৰিব যাওঁ আপোনালোকে চাব পাৰিছে ইয়াত কোনো ধৰণৰ নাম নাই হয় আপুনি এটা কথা ভালদৰে জানে আমি যিকোনো এপ্লিকেশ্যন এটা ইনষ্টল কৰাৰ সময়ত এপ্লিকেশ্যনৰ ইয়াত এটা লগো থাকিব আৰু এইখিনিত এপ্লিকেশ্যনৰ নামটো থাকিব কিন্তু এই এপ্লিকেশ্যনটোত কোনো লগো আৰু নাম নাই এইটো আমি কি বুলি ইনষ্টল দিম এইটো অভিয়াছলি এটা ভাইৰাছ হয় আপুনি চাই ল'ব এই এপ্লিকেশ্যনটো আমাৰ পৰা কি পাৰ্মিশ্যন বিচাৰিছে এক নম্বৰত যদি আমি চাওঁ এক্সেছ এপ্ৰক্সিমেট লোকেশ্যন আমাৰ পৰা সঠিক লোকেশ্যনটো ইহঁতে বিচাৰিব নেটৱৰ্ক বেছড নেটৱৰ্কৰ ওপৰত ডিপেণ্ড কৰি তাৰপিছত এইটো আপুনি চাইছে যে এক্সেছ প্ৰিচাইজ লোকেশ্যন একেই বস্তু জিপিএছ নেটৱৰ্ক এণ্ড নেটৱৰ্ক বেছড দুয়োটাই তাৰপিছত ৰিড ফোন ষ্টেটাছ এণ্ড আইডেণ্টিটি ফোন ষ্টেটাছ বুলি ক'লে মানে আমাৰ ডিভাইচৰ যিমান মানে কাৰ্যকলাপ আছে আমাৰ ডিভাইচৰ যিটো ফোন ষ্টেটাছ হয়তো কাৰ লগত ফোন কৰিছোঁ কল কৰিছোঁ কথা বতৰা পাতিছোঁ বা মেছেজত কাৰ লগত চেট কৰিছোঁ হোৱাটছএপে হওক ফেচবুক বা অন্যান্য যিকোনো ছ'চিয়েল মিডিয়া হওক সেইবিলাক আমাৰ পৰা নিব পাৰিব তাৰপিছত আইডেণ্টিটিটো বুজিয়ে পাইছে ইয়াৰ উপৰিও মডিফাই অৰ ডিলিট দ্য কণ্টেণ্টছ অফ ইউৰ SD কাৰ্ড আমাৰ SD কাৰ্ডৰ যিবিলাক কণ্টেণ্ট আছে বা যিবিলাক ডাটা আছে এই ডাটাবিলাক ইহঁতে ইচ্ছা কৰিলে ডিলিটো কৰিব পাৰে বা মডিফাই কৰিব পাৰিব এতিয়া যদি এই এপ্লিকেশ্যনটো আমি ডিভাইচত ইনষ্টল দিওঁ ইনষ্টল কৰাৰ পিছত কিন্তু আপোনাৰ ডিভাইচৰ যিকেইটা ডাটা আছে এই ডাটাকেইটা 100% লিক হোৱাৰ সম্ভাৱনা আছে কাৰণ সেই ৱেবছাইটবিলাকত এনেধৰণৰ ভাইৰাছ সোমাই দিছে যাতে মানুহে ইনষ্টল কৰাৰ ফলত তেওঁলোকে আমাৰ এই ডিভাইচৰ পৰা আমাৰ যিখিনি প্ৰপাৰ মানে ডকুমেণ্টছ এই ডকুমেণ্টছখিনি ইহঁতে নি মানে বিভিন্ন ধৰণৰ ৱেবছাইট আছে বা অনলাইন মাৰ্কেটিঙত আমাৰ বস্তুবিলাক ইহঁতে বিকিব পাৰিব আৰু তাৰ পৰা এটা যথেষ্ট পৰিমাণে মানে আৰ্নিং কৰিব পাৰিব এনেকুৱা মানে ৰিজনত তেওঁলোকে ৱেবছাইটসমূহত বিভিন্ন ধৰণৰ ভাইৰাছ সোমাই দিছে যাতে আমি ইনষ্টল কৰিলে আমাৰ ডিভাইচৰ পৰা ইহঁতে বস্তুখিনি লৈ বিকিব পাৰে কিন্তু আপোনালোকক মই এটা কথা কওঁ ইয়াত কিন্তু যিটো এপ্লিকেশ্যন যে ছেটিংছ এডিটৰ প্ৰ' এইটো এপ্লিকেশ্যনৰ কিন্তু কোনো ধৰণৰ ৰং হোৱা নাই ৰংটো হৈছে একচুৱেলি ৱেবছাইটৰ কাৰণ তেওঁলোকে এপ্লিকেশ্যনৰ নামত ভাইৰাছ দিছে কিন্তু আপুনি যদি গুগল প্লে ষ্টৰৰ পৰা এপ্লিকেশ্যনটো ডাউনলোড কৰে বা ইনষ্টল কৰে তেনেহ'লে কিন্তু আপুনি পাৰ্চেছ কৰি ল'ব লাগিব কিন্তু অৰিজিনেল বস্তুটো আপোনালোকে পাই যাব এতিয়া আপুনি চাইছে যে এপ্লিকেশ্যনটো কেনেধৰণৰ ভাইৰাছ এই এপ্লিকেশ্যনৰ আৰু এটা ডিছএডভান্টেজ আছে এপ্লিকেশ্যনটো যদি আপুনি ইনষ্টল কৰাৰ পিছত কিন্তু আমাৰ এনেই নৰ্মেলি যিবিলাক এপ্লিকেশ্যন ইনষ্টল দেখা পাওঁ ইনষ্টল এপ্লিকেশ্যনৰ ভিতৰত ইয়াত কিন্তু আপুনি দেখা নাপাব ইয়াত আপুনি যিমানে যি নিবিচাৰক ইয়াত আপুনি নাম নথকা যিটো এপ্লিকেশ্যন ইনষ্টল দিব গৈ আছে এইটো একচুৱেলি ভাইৰাছ কোনো এপ্লিকেশ্যন নহয় এইটো কিন্তু আপুনি ইয়াত বিচাৰি নাপাব আনকি মোবাইলৰ ছেটিংছত গৈ যদি আপুনি এপছতো বিচাৰে এই বস্তুবিলাক এইটো এপছ আছে এপছতো যদি আপুনি যিটো বস্তু ইনষ্টল দিছে এই বস্তুটো বিচাৰি ইয়াত কিন্তু আপুনি নাপাব কাৰণ এইটো ডিভাইচৰ পৰা হাইডেন হৈ থাকিব ভাইৰাছ ক্লিনাৰ যিবিলাক এপ্লিকেশ্যন আছে যে মই আগতে ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ যে মালৱেৰ বাইটছ এটা এপ্লিকেশ্যন আছে এইটো আপুনি দেখা পাইছে মালৱেৰ বাইটছ এটা এপ্লিকেশ্যন এই এপ্লিকেশ্যনটো খুবেই ভাল আপুনি এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি এনেধৰণৰ যিবিলাক হাইডেন ভাইৰাছ আছে ভাইৰাছবিলাক আপুনি ডিভাইচৰ পৰা আনইনষ্টল কৰিব পাৰে বন্ধুসকল আপোনালোকক কৈ আছোঁ আজি মোৰ লগত হৈছে হয়তো নেক্সট টাইম আপোনাৰ লগতো হ'ব পাৰে চ' আপোনালোকৰ লগত মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চটো শ্ব' কৰি আছোঁ যাতে আপোনালোকে ৱেবছাইটৰ পৰা এপ্লিকেশ্যনবিলাক ডাউনলোড কৰাৰ সময়ত সদায় সাৱধানতা অৱলম্বন কৰে হয় আপুনি এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত চাই ল'ব যে আপুনি যিটো এপ্লিকেশ্যন বিচাৰিছিল একচুৱেলি সেই এপ্লিকেশ্যনটো আপুনি পাইছেনে নাই যদি পাইছে তেনেহ'লে ইনষ্টল দিব আৰু যদি নাপায় তেনেহ'লে ইনষ্টল দিব নালাগে এনেধৰণৰ ভাইৰাছ যদি হয় আপুনি জাষ্ট এভইড কৰি দিলে যথেষ্ট চ' আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ ফ্ৰেণ্ডসকলক জনাই দিব অভিয়াছলি যাতে তেওঁলোকৰ লগত এনেকুৱা ঘটনা নহয় চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আদাৰৱাইজ ডিছলাইক কৰিব কিন্তু ডিছলাইক যে কৰিব তাৰ কাৰণটো আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আজি এইখিনি আছিলে পৰৱৰ্তী সময়ত আকৌ লগ পাম থেংক ইউ